কাকাৰ লগত প্ৰেম চেৰ বা প্ৰীতি কৰি জয় শ্ৰীৰাম। দোস্ত কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, সকলোৱে খবৰ বুলি ভাল বেয়া আশা কৰিলোঁ। আৰু যা যা বেয়া আছিলে ঘৰৰ প্ৰাৰ্থনা যাতে ভাল হওক। আৰু দোস্ত আজি মানে ৰাতিপুৱা ব্লগটো চুৰু কৰি দিলোঁ। প্ৰায় এতিয়া 6:30 হৈছে ৰাতিপুৱা আজি ব্লগটো বনাই দিলোঁ। আৰু আজি মানে কাম আছে ঘৰত, আজি এইখিনি তাত পুৰা আজি নিব লাগিব। আজটো মেৰা পুৰা গাৰ ফাটনে वाला है रे। দে বাই মায়ে পাচলি বাচি আছে আৰু মই চেনি আনিছোঁ আৰু গাখীৰ এক গিলাচ খাই লিবলৈ। তাৰপিছতে বলটো বাঢ়িব। কথা এটা সুধো তোক দেই, আজি ভেলেণ্টাইন ডে হয়, আজি ভেলেণ্টাইন। তাৰ যে কাকাৰ লগত প্ৰেম চেৰ বা প্ৰীতি কৰিছিলি নাই? কৰিছিলি নাই? আমি এইবিলাক নাই। আজি মানে ভেলেণ্টাইন ডে হয়, সেইকাৰণে সুধিছো। এনেকা লুকাই চুকাই লগ ধৰিব যা কিবা কিবি। হেপী ভেলেণ্টাইন ডে কৈ দে। বহিব পাৰি গল না মজা গাখীৰ বিস্কুটটো ভৰি হেলে হাগিছ পিন্ধাব লাগিব তোকে। इसके साथ आज काम करेगा हम लोग, इसके साथ काम करेगा। কাম কৰাৰ আগত পামটো দি লওঁ আগত মাৰো আছে বেলি আৰু কাম কৰি আছো আমি পেলাই চাগে এইটো গাগৰি কঁকালত আজি কিবা ডে আছিলে না? ভেলেণ্টাইন ডে পালন কৰিছে না নাই? কৰিছে না নাই পালন? চলো सुंदरी रे वो जाके कैसे मेरा जान क्या बात है सर মালটো আনি ইয়াত মালটো পেলাব লগা হয় মানে বহুত দূৰে আছে আজি মানে এইটোৱে কাম দিনটো সেইকাৰণে ব্লগ এটা বনাম আজি ये देखो পেলা সব নাই আৰু তলত ভাত পানী খালো এতিয়া অলপ ৰেষ্ট লৈছো দুটাই তাৰপিছতে অকমান আধা ঘণ্টামান ৰেষ্ট লৈ আৰু কামত লাগিম লাহেকে চুলি তুলি কাটি ললো এতিয়া আৰু কামত লাগিব অলপ তাৰপিছতে আৰু এনেকৈ লাগি থাকিব লাগিব আৰু দিনটো আজি উপায় নাই এইখিনি গোটেই শেষ কৰিব লাগিব এইখিনি বহুত ধৰা আছে এতিয়া বহুত একপা আছে এতিয়াও আৰু কমেও 1000ৰ ওপৰত ইটা আছে ইয়াত প্ৰায় 6000 ইটা আছিলে নিলো আধা আধি এতিয়া আছে আৰু এইখিনি বেছি নাই হৈ যাব বাৰু এনেকৈ 2-3টা মান বাজি যাব আজি এদিকে দেখাবি অলপ चल घर टिक टिक चलो जोर लगा के तारो जोर लगा के जय श्री राम तानो खत्म हो गया दोस्तों আজি ব্লগটো ইমানেই আছিলে সমাপ্ত কৰি দিলো ব্লগটো লাইটাৰ